আজি মায়ে বনাব লৈছে তেলৰ পিঠা, যিটো খাই মই খুব বেছিয়ে ভাল পাওঁ। মায়ে এনেকৈ চাউলখিনি আগতেই টুকি থৈছিলে আৰু এইফালে চাউলখিনি গুড়াও কৰি আছে আৰু এইফালে নাৰিকল এটাও আনিলে আজি আৰু গুড় আনিছে বালিয়া গুড় পিঠাত দিবলৈ কাৰণে। মই অকণমান লৈ পেলাই এনেকৈ খালোঁ। কোনে কোনে খাই এনেকৈ জনাবচোন, মোৰ কিন্তু খাই খুব বেছিয়ে ভাল লাগে। আৰু এইফালে মায়ে পিঠাগুড়িখিনি গুড়া কৰি গৈ আছে, মই এনেকৈ চালি গৈ আছোঁ। যিহেতু দুইজন মানুহে একেলগে লগে ভাগে কামটো কৰিলে কামটো সহজ হৈ পৰে। আৰু ইমানখিনি পিঠাগুড়ি গুড়া কৰা হ'ল, এইখিনি গোটেইখিনি দি পিঠাটো বনাব। আৰু এইফালে মায়ে নাৰিকলো ৰুকি থৈছে। নাৰিকলটো কিন্তু আজিলৈ নিদিয়ে, কাইলৈহে দিব, যিহেতু পিঠা কাইলৈহে বনাব মায়ে। আৰু এনেকৈ গুড়খিনি পাতল পাতলকৈ কাটি লৈছে, গুড়, পিঠাগুড়ি আৰু অলপমান বেকিং ছ'ডা দি গৰম পানী দি মায়ে ধুনীয়াকৈ এনেকৈ গুলি ল'ব আৰু ভালকৈ গুলি ল'ব, যিহেতু গোটেইখিনি পিঠাগুড়ি দিব। এনেকৈ মায়ে